Hey everyone, welcome back to my another video. আৰু আজি আমাৰ প্ৰগ্ৰাম আছে। আজি কোট প্ৰগ্ৰাম আছে আমাৰ? কোট আছে? আজি আমাৰ প্ৰগ্ৰাম আছে বিশ্বনাথ চাৰিআলিত আৰু হেৰি কি কয় পাভৈত আছে বিশ্বনাথ চাৰিআলিত আৰু কোটটো নাই। ঘূৰি পেলাই কথাটো ক'লেহে হয়নে? আজি বিন্দাছ শুব পাৰিম। এইকেইদিন টোপনি ক্ষতি হৈ আছে। আজি বিন্দাছ শুব পাৰিম। কি শুব পাৰিম নে ক'ব নোৱাৰি। মানে ইয়াত মৌকুৰি হ'ব, তাৰপিছতে আমাৰ দল আৰু মৌকুৰি এতিয়া ষ্টাৰ্ট হোৱাই নাই। এতিয়া টাইম হৈছে কিমান মান? টাইম হৈছে এতিয়া 7:00 নাই। কেইটা বাজিছে? 7মান বাজিছে নেকি? 7মান বাজিছে। কিন্তু তাত যাওঁতে সোনকালে পামগৈ, কিন্তু আৰম্ভ হওঁতে বহুত দেৰি হ'ব। মানে 12টা-1টামান বাজিবই আৰু তেনেকুৱা হ'ব। আৰু এখনেই আছে আজি প্ৰগ্ৰেম, বেছি নাই। এনে একদম পূৰা বিন্দাছ। টোপনি ক্ষতি ইমান নহয় বুলি ভাবিছোঁ আৰু কষ্টটো কম হ'ব। বিশেষকৈ মোৰ কষ্ট হয় জাৰ্ণি। গাড়ীত মই মানে বহুত বেছি বেয়া পাওঁ জাৰ্ণি কৰি খুব বেয়া পাওঁ। মই ভালেই পাওঁ বাৰু, ইমান বেয়া নাপাওঁ মানে। আৰু এতিয়া আমি যাওঁ আৰু ৰখি আছোঁ, গাড়ী অহাই নাইকিয়া। গাড়ীলৈ আমি পূৰা অপেক্ষা কৰি আছোঁ, হয়নে? মাক বোলে এতিয়া ৰিলচ বনাই দিব লাগে, ৰিলচ বনাই দিম। তাৰপিছতে এতিয়া যাম। আপোনালোকে ভিডিঅ'টো চাই থাকিব দেই। বাই। কি চাই আছা মা? বতৰটো যে ইমান ধুনীয়া বতাহ। বতৰ ধুনীয়া বাৰু। হ'ব দিয়া, ঘূৰি থাকিব নালাগে। বতাহ মাৰিছে। ফটোকপি মই ৰিলচিলো বনাওঁ। এই চিমৰণে জনী ন ভিডিঅ' কৰি থাকে, খালি মোক ৰিল বনাই নিদিয়ে। কিন্তু নিজৰকেইটা বনাই ৰেডি, মোক বনাই নিদিয়ে। বহুত দিগদাৰ হয়। এতিয়া মন গ'লে ঢেৰ বনাব, মন তোমাৰ এডাল যেন লগাইছে নেপালী নিচিনা লাগিছে না নাই? মইতো নেপালী সঁচাকৈ মা নেপালী নেকি? কমেণ্টে জনাবচোন দেই। নেপালী নেপালীহে পিন্ধে নেকি? এটা চবেই পিন্ধে। এইটো মোৰ চইচ বাৰু, নহয়নে মা? বহুত ভাল লাগে তাত। কি ধুনীয়া বতাহ মাৰিছে, কি ধুনীয়া। আজি কি হ'ব ঠিক নাই, বতৰে কি কৰা ঠিক নাই ন? বৰষুণ দিলে হ'ব ভাল। বৰষুণ দিলে কেনেকৈ নাচিম গাইজ? বৰষুণ দিলে মুকলি নে ষ্টেজ? একোৱে নাজানো, গৈ পেলাইহে গম পাম আৰু একো গম নাপাওঁ কেনেকুৱা কি হয়। মোৰ আমনি লাগিছে ৰখি। কিমান মানে টাইমটো কৈ দিয়াচোন, আমি কিমান সময়ৰ পৰা ৰৈ আছোঁ। মানে আমাক গ্ৰুপত দিছে কেইটা 4টা বজাত গাড়ী আহিব বুলি। 3টা মানত ৰেডি হৈছোঁ, মানে ষ্টাৰ্ট কৰিছোঁ মেকআপ কৰিবলৈ। 3টা মানত ৰেডি হৈছে চিমৰন, আৰু মইতো 4:30 মানতে ওলাইছিলোঁ। 4:30 মানতে ওলাই মেলি আৰু ৰেডি। এতিয়ালৈকে গাড়ী অহা নাই আৰু দেৰি হ'ব। এতিয়া জনামতে শুনিছোঁ তাত মৌকুৰি হৈ আছে। মৌকুৰি হোৱাৰ পিছত খ-শাখা তাৰপিছতহে আৰু ইহঁতৰ বিহু হ'ব। সেইটো কাৰণে কিমান দেৰিলৈকে থাকিব লাগিব। ভোকো লাগিছে, তেতিয়াই খালোঁ, ভোক লাগি গৈছেগৈ। ভাতটো খাইছিলা মা? ভাত কেতিয়া খাইছিলোঁ মই? 4টা বজাত খাইছিলা? 4টা মানত খাইছোঁ। মানে ভাতৰ নামত কেনেকৈ খাইছিলোঁ দেখিছিলা? ডিম খাইছোঁ বাৰু। ভাত কেনেকৈ খাইছিলোঁ দেখিছা? চামুচেৰে 3 ঘৰা ভাত খাইছোঁ। ভাত নেকি? 3 চামুচ ভাত খাইছোঁ আৰু ডিম এটা অমলেট কৰি খাইছোঁ। তেনেকৈ ভাত খাইছোঁ। এতিয়া ভোক লাগিছে আৰু কিমান সময়লৈকে থাকিব পাৰোঁ নাজানো। কিন্তু ওলাই মেলি থাকিলে ৰিল বনালে ভোক নালাগে, কিন্তু এনেকৈ থাকিলে অকণ ভোক লাগে। চিমনে ভিডিঅ' কৰি আছা নেকি বাৰু নে ফটো? জানো কি কৰি আছোঁ, মই নিজে উঠি আছোঁ। মোক ৰিল এটা বনাই দিয়া না, টাইম আছে যদি মোক ৰিল এটা বনাই দিয়াচোন। কৰা। ফটো উঠাবা দেই। ক'ত উঠিম? ফটো ক'ত উঠিম? জানো ফটো ক'ত উঠিম এইটো কোৱা। ক'ত জুম কৰিছা কেলৈ ফটো? জুম নকৰিবা, এনেকৈ ধুনীয়াকৈ ফটো এখন উঠাইছা না। নালাগে নেকি? কিমান ফটো উঠিবা মা? 3000 মানে হৈ গৈছে গেলেৰীৰ ফটোটো মানে মই বেছি দিন হোৱাই নাই মোবাইল লোৱা। 4-5 মাহ হৈছেহে। বেছি দিন নহ'লেও মই একদম ডেইলি ৰুটিন দি থাকোঁ, মানে ষ্টেটাছ। আৰু ৰুটিন যদি নিদিওঁ তেতিয়াহ'লে হেৰি হয়, মানুহে ভাবে কি ক'ত গ'ল হীৰামণি, মৰিলে নেকি, সেনেকুৱা হয়। বতৰটো কিন্তু সঁচাই ধুনীয়া দেই। বিহু গ'লে সঁচাকৈ বেয়া লাগিব। বিজি লাইফটো মানে নাথাকিব যে, সেইটো কাৰণে বেয়া লাগিব। কি কৰিম কি নকৰিম এনেকুৱা লাগি থাকিব। মই মানে বিজি লাইফটো মানে বিৰাট ভাল পাওঁ। এনেই থাকি বেয়া পাওঁ দেই। এইবিলাক মানে কৰি ভাল পাওঁ, নিজেও কৰি ভাল পাওঁ আৰু চিমৰণে কৰিলেও ভাল পাওঁ। দিয়া ফটো এখন উঠাই দিয়া। কি কৈ আছে? একোৱেই দেখা নাই।
অফ কৰি দিছোঁ দিয়া এতিয়া দেখিছা নাই দেখিলা আকৌ অকণমান আমি বিহুতলৈ আমন্ত্ৰণ জনাইছোঁ জামুগুৰি আঞ্চলিক বিহু দল সীমান্ত শংকৰদেৱ সংঘ এয়া জামুগুৰি বিহু আঞ্চলিক দল সীমান্ত বহাতে দিবৰ বাবে চবে বিলাহী বুলি কৈ দিয়া বিলাহী অলপ হাঁহি দিবা অলপ হাঁহি দিবা মই ভিডিঅ'হে কৈ আছো আৰু দেই চলন্ত কথা জামুগুৰি আঞ্চলিক বিহু দলৰ 14 নম্বৰ আচলতে আমি বিহুৰ আৰম্ভণি বা বিহুৰ শেষলৈকে বিহুৰ গাম্ভীৰ্যতা আৰু বিহুৰ নিয়ম শৃংখলা অটুট ৰখাটো অত্যন্ত প্ৰয়োজন ইয়াত এটা প্ৰতিযোগিতা হৈছে প্ৰতিযোগিতাৰ যেতিয়া আমি পুৰস্কাৰ গ্ৰহণ কৰিবলৈ আহোঁ তেতিয়া অন্তত ঢুলীয়াজনে দলটোৰ সাজসজ্জাত থাকিব লাগে এতিয়া যদি বিহুৰ প্ৰতিযোগিতাৰ মঞ্চত যদি আমি